বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ষ্টাডি ফৰ জবলৈ হা তো মই দুপৰীয়া কৈছিলোঁ আজি দুপৰীয়াৰ ভিডিঅ'ত কৈছিলোঁ যে এটা ভিডিঅ' বনাম য'ত আগৰ বছৰৰ পৰীক্ষাৰ প্ৰশ্নসমূহ আলোচনা কৰিম আৰু এইবাৰ সেইবোৰৰ ওপৰত ভিত্তি কৰি এইবাৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰ এটা আমি সাধাৰণ আভাস এটা লোৱাৰ চেষ্টা কৰিম হা তো আপোনালোকে চাব ইতিমধ্যে মই বিভিন্ন বিষয়ৰ প্ৰায় 30টা প্ৰশ্ন আগৰ ভিডিঅ'ত কেইবাটাও ভিডিঅ' আপলোড দিয়া আছে তাত 30টা প্ৰশ্ন আলোচনা কৰা হৈ গৈছে ইতিমধ্যে আমি আজি আলোচনা কৰোঁ মাত্ৰ গণিতৰ প্ৰশ্নকেইটা গণিতৰ কি কি প্ৰশ্ন আহিছিলে আৰু এইবাৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰ এটা সাধাৰণ আভাস এটা লৈ লওঁ মন কৰিব এটা কথা যে গণিতৰ প্ৰশ্ন হুবহু কমন পঢ়াটো সম্ভৱ নহয় আমি মাত্ৰ চিন্তা কৰিব পাৰোঁ যে এইবাৰ কেনেকুৱা মেথছ অহাৰ সম্ভাৱনা বেছি থাকিব কি নিয়মৰ কি কনচেপ্টৰ সেইটো আমি আলোচনা কৰিব পাৰোঁ ভিডিঅ'টো মই নিচেই ছুটি কৰি বনাম চ' আহক আমি সোনকালে আৰম্ভ কৰোঁ তো যোৱাবাৰ প্ৰথম যিটো গণিতৰ অংক আহিছিলে সেইটো আহিছিলে গড় এভাৰেজৰ অংক আহিছিলে যোৱাবাৰ অহা প্ৰথম গণিতৰ অংকটো আহিছিলে এভাৰেজৰ ওপৰত এইবাৰ যে এভাৰেজৰ অংক আহিব মই ব্যক্তিগতভাৱে অলপমান ডাউট আছে এভাৰেজৰ অংক যে এইবাৰ আহিব মোৰ ব্যক্তিগতভাৱে অলপমান ডাউট আছে নাহিবও পাৰে কিন্তু আপোনালোকে চাব হা কিন্তু দ্বিতীয় অংকটো আছে কি ব্যস্ত অনুপাত সমানুপাতৰ অংক আছে দ্বিতীয় অংকটো আৰু কিহৰ ওপৰত আছে ব্যস্ত অনুপাতৰ অংক যোৱাবাৰ আহিছে এইবাৰো কিন্তু অহাৰ সম্ভাৱনা আছে ব্যস্ত অনুপাতৰ অংক কাৰণ ব্যস্ত অনুপাতৰ এটা বৰ সুন্দৰ কনচেপ্টৰ অংক এটা আছে মই আগৰ ভিডিঅ'ত কৈয়ে দিছোঁ যে টাইম স্পীড এণ্ড ডিষ্টেঞ্চৰ এটা অংক আছে এটা কনচেপ্ট আছে যিটো কনচেপ্ট ব্যস্ত অনুপাতৰ লগত মিক্স আপ হৈ যায় ইয়াত টাইম আৰু স্পীড কি হয় ডিষ্টেঞ্চটো ফিক্স থাকিলে টাইম আৰু স্পীড ইনভাৰ্সলি প্ৰপৰ্চনেল ব্যস্ত অনুপাতত থাকে গতিকে ইয়াৰ পৰা এটা অংক আহিব পাৰে খুব ভালদৰে চাব আকৌ এটা কি আছে এইবাৰ ব্যস্ত অনুপাতটো আমাৰ যোৱাবাৰ হৈ গ'ল এইবাৰ কি আহিব পাৰে কম্পাউণ্ড ইণ্টাৰেষ্ট মিশ্ৰ অনুপাত কি আহিব পাৰে এইবাৰ মিশ্ৰ অনুপাত মিশ্ৰ অনুপাত খুব জৰুৰী হৈ আছে এইবাৰ মিশ্ৰ অনুপাতৰ অংক খুব ভালদৰে চাব খুব জৰুৰী হৈ আছে যদি কাৰোবাৰ মিশ্ৰ অনুপাতৰ কনচেপ্ট ক্লিয়াৰ হোৱা নাই তেতিয়াহ'লে মোক জনাব মই ইয়াৰ ওপৰত ভিডিঅ' বনাম মই লাইভ ক্লাছ কৰোঁ প্ৰতিদিনে ৰাতিপুৱা 8 বজাত আৰু সন্ধিয়া 6 বজাত চ' মোৰ ক্লাছত আহিব আমি মিশ্ৰ অনুপাতৰ ওপৰত বিতংকৈ আলোচনা কৰিম যদি মিশ্ৰ অনুপাতৰ অংক এইবাৰ 100% হোৱাৰ সম্ভাৱনা আছে খুব ভালদৰে চাব মিশ্ৰ অনুপাত ঠিক আছে মোৰ যদি ব্যস্ত অনুপাত যোৱাবাৰ হৈ গ'ল এইবাৰ মিশ্ৰ অনুপাত হোৱাৰ সম্ভাৱনা আছে আৰু টাইম ডিষ্টেঞ্চৰ অংকত আহি যাব যদিও নাহে তথাপিও কিন্তু অনুপাতৰ যিটো কনচেপ্ট খুব ভালদৰে জানি ল'ব কাৰণ বিভিন্ন অংকত অনুপাত ব্যৱহাৰ হয় ক'ত ব্যৱহাৰ হয় মই কৈ আছোঁ অনুপাত ক'ত ব্যৱহাৰ হয় টাইম এণ্ড ৱৰ্কৰ যোৱাবাৰ এটা অংক আহিছিলে একদম চিম্পুল অংক এটা আহিছিলে একদম চিম্পুল সৰল অংক এটা আহিছিলে সাধাৰণ একদম ইজি অংক এটা আহিছিলে টাইম এণ্ড ৱৰ্কৰ এইবাৰ কিন্তু অলপ টান অংক দিব পাৰে টাইম এণ্ড ৱৰ্কৰ এইবাৰ অলপ টান অংক দিব পাৰে আৰু এই যে অনুপাত মই যে ক'লোঁ মিশ্ৰ অনুপাত নাহিলেও ব্যস্ত অনুপাত নাহিলেও অনুপাতৰ অংক নাহিলেও আমি ভালদৰে চাব লাগিব অনুপাত কিয় চাব লাগিব কাৰণ অনুপাতৰ কনচেপ্টবোৰ ব্যৱহাৰ কৰি আমি টাইম এণ্ড ৱৰ্কৰ অংক কৰিব পাৰিম ঠিক আছে যদি অনুপাতৰ কনচেপ্টটো কাৰোবাৰ সম্পূৰ্ণভাৱে ক্লিয়াৰ থাকে তেতিয়াহ'লে টাইম এণ্ড ৱৰ্কৰ অংক একেবাৰে ইজি হৈ যাব গতিকে অনুপাতটো খুব ভালদৰে চাম আজিৰ ভিডিঅ'টোত মন কৰিব আমি কি আলোচনা কৰি আছোঁ কেনেকৈ প্ৰস্তুতি কৰিব লাগে কম সময়ত আমি কেনেদৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাম সেইটোহে বেলেগ একো নহয় টাইম এণ্ড ৱৰ্কৰ অলপ এইবাৰ টান অংক আহিব হা এইটো মনত ৰাখিব নেক্সট টাইম স্পীড এণ্ড ডিষ্টেঞ্চ যোৱাবাৰ এটা অংক আহিছিলে টাইম স্পীড এণ্ড ডিষ্টেঞ্চৰ একদম সহজ একদম চিম্পুল অংক আহিছে টাইম এণ্ড স্পীড এণ্ড ডিষ্টেঞ্চৰ এইবাৰ কিন্তু কি আহিব পাৰে টাইম স্পীড এণ্ড ডিষ্টেঞ্চৰ মন কৰিব ট্ৰেইনৰ যিকেইটা অংক আছে য'ত ট্ৰেইনখনে দলং এখন পাৰ কৰি যায় আমি তাৰ পৰা ট্ৰেইনখনৰ দৈৰ্ঘ্য উলিয়াব লাগে কেতিয়াবা দলংখনৰ দৈৰ্ঘ্য উলিয়াব লাগে কেতিয়াবা ট্ৰেইনৰ স্পীড উলিয়াব লাগে কেতিয়াবা কিমান সময় লাগে সেইটো উলিয়াব লাগে আল্টিমেটলি সেই অংকটো কিহত হয় টাইম স্পীড এণ্ড ডিষ্টেঞ্চৰ অংক হয়
কিন্তু ট্ৰেইনে যেতিয়া দলং পাৰ কৰিব, প্লেটফৰ্ম পাৰ কৰিব, সেই অংকবিলাক অলপ ক্ৰিটিকেল হয়। চ' এইবাৰ অলপ ক্ৰিটিকেল অহাৰ সম্ভাৱনা আছে। ফৰ্মুলাটো কি আছিলে আমাৰ? স্পীড ইনটু টাইম ইকুৱেল টু ডিষ্টেঞ্চ। সেই ফৰ্মুলাটোৰ পৰাই আমি এইবোৰ অংক কৰিম। যদি কাৰোবাৰ এই স্পীড, টাইম এণ্ড ডিষ্টেঞ্চৰ অংকত যদি কাৰোবাৰ প্ৰব্লেম আছে, মোৰ ভিডিঅ' আছে, ইউটিউবত মোৰ ভিডিঅ' আছে, চাই ল'ব, একদম ক্লিয়াৰ, কোনো প্ৰব্লেম নাই, সম্পূৰ্ণখিনি ডিটেইলছ ক্লিয়াৰ হৈ যাব, কনচেপ্ট ক্লিয়াৰ হৈ যাব, সকলোবোৰ অংক কৰিব পাৰিবা, ন' প্ৰব্লেম। ইণ্টাৰেষ্টৰ অংক, সুদ, সৰল সুদ আৰু মিশ্ৰ সুদ দুয়োটা আহিব পাৰে, কিন্তু সৰল সুদ হোৱাৰ সম্ভাৱনা একেবাৰে কম। মই প্ৰতিবাৰে কৈছিলোঁ, আগতেও মই কৈছোঁ যে সৰল সুদ আৰু মিশ্ৰ সুদৰ পাৰ্থক্য থকা অংক আহিব। যিটো অংকত সৰল সুদ আৰু মিশ্ৰ সুদ দুয়োটা ব্যৱহাৰ হয়, তেনেকুৱা অংক আহিব। যোৱাবাৰো তেনেকুৱা অংক আহিছে, কিন্তু কি উলিয়াব দিছে? যোৱাবাৰ মূলধন উলিয়াব দিছে। এইবাৰ কিন্তু আমাক মূলধন উলিয়াব নিদিয়ে। কি দিব পাৰে? ৰেট উলিয়াব দিব পাৰে, টাইম উলিয়াব দিব পাৰে, নাইবা কি দিব পাৰে? ইণ্টাৰেষ্ট, সুদ উলিয়াব দিব পাৰে, নাইবা আমাক কি দিব পাৰে? সুদ মূলো আমাক উলিয়াব দিব পাৰে। কিহৰ অংক? ইণ্টাৰেষ্টৰ অংক, কম্পাউণ্ড ইণ্টাৰেষ্টৰ, মেইনলি কম্পাউণ্ড ইণ্টাৰেষ্টৰ আহিব পাৰে। হা, কম্পাউণ্ড ইণ্টাৰেষ্টৰ কনচেপ্ট ক্লিয়াৰ কৰিবা। বেছি অংক কৰাৰ প্ৰয়োজন নাই, মাত্ৰ প্ৰতিটো ধৰণৰ আমি ৰেট কেনেকৈ উলিয়াম, টাইম কেনেকৈ উলিয়াম, ইণ্টাৰেষ্ট কেনেকৈ উলিয়াম, সুদ মূল কেনেকৈ উলিয়াম, মূলধন কেনেকৈ উলিয়াম, প্ৰতিটো ধৰণৰ এটা বা দুটাকৈ অংক কৰিবা আৰু কনচেপ্টটো ভালদৰে বুজি ল'বা। তেতিয়া মন কৰিবা যিমানবোৰ অংক আহিলেও আমি কৰিব পাৰিম। কিন্তু যদি কনচেপ্টটো বুজি নোপোৱা, 100টা অংক কৰা নোৱাৰিবা। পৰীক্ষাত সেই 100টাৰ পৰা কমন নপৰে নহয়, বেলেগ এটাহে আহিব। চ' আমি চেষ্টা কৰিম কি? কম কষ্ট কৰিম, অধিক কাম কৰিম। ডোন্ট ৱৰ্ক হাৰ্ড, ৱৰ্ক স্মাৰ্ট। স্মাৰ্টলি কাম কৰা, কষ্ট কৰি নহয়, স্মাৰ্টলি। নেক্সট অংক আহিছে বৃত্ত আৰু ত্ৰিভুজৰ পৰা আহিছে। তোৰ পৰা আহিছে বৃত্ত আৰু ত্ৰিভুজ। মন কৰা, এই দুয়োটা 2D শেপ, বৃত্ত আৰু ত্ৰিভুজ দুয়োটা 2D শেপ, 2 ডাইমেনশ্যনেল, দ্বিমাত্ৰিক আকৃতি। যোৱাবাৰ দ্বিমাত্ৰিক আকৃতিৰ আহি গ'ল, এইবাৰ কিন্তু 3D ত্ৰিমাত্ৰিক আকৃতিৰ অংক অহাৰ সম্ভাৱনা আটাইতকৈ বেছি আছে। কেনেকুৱা ত্ৰিমাত্ৰিক আকৃতিৰ আহিলে কি কি লাগিব আমাক? আমাক লাগিব আয়তন, আয়তন আৰু কি লাগিব? পৃষ্ঠকালি, পৃষ্ঠকালি, আয়তন আৰু পৃষ্ঠকালিৰ অংক এইবাৰ অহাৰ সম্ভাৱনা আটাইতকৈ বেছি আছে। এতিয়া 3D শেপ কেইটা আমি জানিব লাগিল, কি কি 3D শেপ আছে, সেইকেইটাৰ ওপৰতে প্ৰশ্ন আহিব। 3D শেপবোৰ কি কি আছে আমাৰ? গোলক, ঘনক, চিলিণ্ডাৰ, শংকু। গোলক, ঘনক, চিলিণ্ডাৰ, শংকু, আয়তীয় ঘনক, এইবিলাক হ'ল আমাৰ কি? 3D শেপ, ত্ৰিমাত্ৰিক শেপ। চ' এইবিলাকৰ ওপৰত প্ৰশ্ন আহিব এইবাৰ, 100% আহিব। 3D শেপৰ ওপৰত এইবাৰ 100% কুৱেশ্যন আহিব। খুব ভালদৰে 3D শেপ চাব, নম্বৰ পাই যাব। যদি কনচেপ্ট ক্লিয়াৰ নাই, মই ভিডিঅ' বনাম, মোৰ লাইভ ক্লাছত আহিব, আমি ক্লাছ কৰিম, ন' প্ৰব্লেম। লাইভ ক্লাছত আহিব, আমি এই সকলোবিলাক টপিকৰ ওপৰত ক্লাছ কৰিম। আৰু এইবিলাক টপিক এনেকুৱা টপিক, যিবিলাক টপিকৰ কাৰণে আমি বহুত দিন খৰচ কৰিব নালাগে। যদি আপোনালোকৰ বেছিক কনচেপ্ট ক্লিয়াৰ থাকে, তেতিয়াহ'লে এই টপিকবিলাক আমি মাত্ৰ এটা ক্লাছত কমপ্লিট কৰাব পাৰিম। কোনো টেনশ্যনে নল'ব, মাত্ৰ এটা ক্লাছ, কিন্তু 2 ঘণ্টা কৰিব লাগিব ক্লাছটো। 2 ঘণ্টাৰ যদি আমি এটা ক্লাছ কৰোঁ, তেতিয়াহ'লে আমাৰ এই টপিকবিলাক কমপ্লিট ক্লিয়াৰ হৈ যাব। যদি কোনোবাই ক্লাছ কৰে, তেতিয়াহ'লে মোৰ নাম্বাৰ আছে, হোৱাটছএপ নাম্বাৰ আছে, হোৱাটছএপ নম্বৰত মেছেজ কৰিবা। গ্ৰুপ আছে, মই অকল ক্লাছ কৰাৰ কাৰণে মই গ্ৰুপ খুলিছোঁ, সেই গ্ৰুপত এড হ'ব আৰু কেৱল দৈনিক লাইভ ক্লাছ কৰিবা। সকলোবোৰ ক্লিয়াৰ কৰাই দিম, ন' প্ৰব্লেম, টেনশ্যন নল'ব, সকলোবোৰ ক্লিয়াৰ কৰাই দিম। আচ্ছা, এইকেইটা আমাৰ অংক যোৱাবাৰ আহিছিলে, কেইটা আহিছিলে? 1, 2, 3, 4, 5, 6, 7টা। এই 7টা। আৰু এটা বস্তু আহিছিলে কিহৰ ওপৰত? আমাৰ এটা আহিছিলে আমাৰ ডিৰেকশ্যন, ডিৰেকশ্যনৰ ওপৰত আহিছিলে। হা, ডিৰেকশ্যনৰ ওপৰত এইবাৰো অহাৰ সম্ভাৱনা কিন্তু আছে, ডিৰেকশ্যনৰ ওপৰত। এই 8টা বস্তু আহিছিলে, 8টা কুৱেশ্যন আহিছিলে। কিন্তু মন কৰিব এটা কথা, এইবাৰ কি হৈছে, আমাৰ কুৱেশ্যনৰ যিটো সংখ্যা, এইটো বাঢ়িব। যোৱাবাৰ 50টা কুৱেশ্যন আছিল, এইবাৰ 100টা কুৱেশ্যন হ'ব, এটা কুৱেশ্যনত আধা নম্বৰকৈ।
তাৰমানে এইবাৰ আমাক কুৱেশ্যন বেছি দিব। যোৱাবাৰ যদি 8টা আহিছিলে, এইবাৰ আমাক 12টামান মেথছৰ কুৱেশ্যন দিব পাৰে, হয়নে? চ' ঠিক আছে, এইবাৰ যদি মেথছৰ কুৱেশ্যন আহে, কি কি কুৱেশ্যন আহিব পাৰে? যোৱাবাৰ কি অহা নাই চোৱাচোন ইয়াতে। যোৱাবাৰ ইয়াত কি অহা নাই? মন কৰা, নাম্বাৰ চিষ্টেমৰ কুৱেশ্যন অহা নাই। কিহৰ কুৱেশ্যন অহা নাই? নাম্বাৰ চিষ্টেমৰ কুৱেশ্যন অহা নাই। চোৱা, নাম্বাৰ চিষ্টেম, সংখ্যা পদ্ধতিৰ ওপৰত কোনো প্ৰশ্ন অহা নাই। এইবাৰ অহাৰ সম্ভাৱনা আটাইতকৈ বেছি আছে সংখ্যা পদ্ধতিৰ ওপৰত। সিদিনা যোৱা 2 দিন আগতে মই সংখ্যা পদ্ধতিৰ 2টা ক্লাছ কৰিছোঁ। সংখ্যা পদ্ধতি ক্লিয়াৰ কৰি মই 2টা ক্লাছ কৰিছোঁ। যদি কাৰোবাৰ প্ৰব্লেম আছে ইয়াৰ ওপৰত, তেতিয়াহ'লে সেই ক্লাছ দুটা চাই ল'ব পাৰে। একদম কনচেপ্ট ক্লিয়াৰ হৈ যাব, সংখ্যা পদ্ধতিৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব। সংখ্যা পদ্ধতিত কিন্তু কি আহি যাব? এলচিএম আৰু এইচচিএফ আহি যাব। মনত কৰিবা, যোৱাবাৰ এলচিএম এইচচিএফৰ অংক অহা নাই। হা, এইবাৰ কিন্তু আহি যাব, এটা হ'লেও আহিব। এলচিএম এইচচিএফৰ অংক এইবাৰ 100% এটা আহিব, কাৰণ খুব ইম্পৰ্টেণ্ট বস্তু এলচিএম এইচচিএফ। হা, আকৌ কি আহিব পাৰে? মিক্সাৰৰ অংক আহি যাব পাৰে। মিক্সাৰ এণ্ড এলিগেশ্যন। মই যে অলপ আগতে কৈছিলোঁ যে অনুপাত, মিশ্ৰ অনুপাত, ব্যস্ত অনুপাত, অনুপাত আমি ভালদৰে জানিব লাগিব। এই অনুপাতৰ অংকেৰে আমি মিক্সাৰ এণ্ড এলিগেশ্যনৰ অংকবোৰ, যিটো বহুত ডাঙৰ যেন লাগে, আমি মুখে মুখে চাই চাই কৰি দিব পাৰিম, মাত্ৰ যদি অনুপাতৰ কনচেপ্টটো আমাৰ ক্লিয়াৰ থাকে। গতিকে অনুপাতটো খুব ভালদৰে চাবা, তেতিয়া আমি মিক্সাৰ এণ্ড এলিগেশ্যন একদম সহজতে কৰিম, কোনো প্ৰব্লেম নাই। ঠিক আছে, আচ্ছা। নেক্সট আৰু কি আহিব পাৰে মিক্সাৰ এলিগেশ্যনৰ পিছত? প্ৰফিট লছ ডিসকাউন্ট। যোৱাবাৰ আহিছে নেকি প্ৰফিট লছ ডিসকাউন্টৰ অংক? অহা নাই। কিন্তু প্ৰফিট লছ ডিসকাউন্টৰ ইমান অংক আছে আহিব পৰা যে ভাববা নোৱাৰি। প্ৰফিট লছ এণ্ড ডিসকাউন্টৰ এইবাৰতো আহিব, 100% আহিব। প্ৰফিট লছ ডিসকাউন্টৰ 100% অংক আহিব। আৰু ইয়াতো আমি মাত্ৰ পাৰ্চেন্টেজ আৰু অনুপাতৰ যদি আমি পাৰ্চেন্টেজ আৰু ৰেচিঅ' বা অনুপাতৰ যদি আমি কনচেপ্ট জানো, এইবিলাক অংক আমাৰ অতি সহজে হৈ যাব। কিন্তু ইয়াত কি লাগিব? পাৰ্চেন্টেজ বস্তুটো আমাক লাগিব, হয় না? যোৱাবাৰ পাৰ্চেন্টেজৰ মেথছো অহা নাই। এটা মেথছতো পাৰ্চেন্টেজ নাই, হয় না? এইবাৰ পাৰ্চেন্টেজটো আহিব, খুব ভাল কথা। আকৌ এটা গুৰুত্বপূৰ্ণ বস্তু অহা নাই, কি? বয়স, এজ প্ৰব্লেম, বয়সৰ সমস্যা, বাপেক পুতেকৰ বয়স, মাক জীয়েকৰ বয়স, এই ধৰণৰ অংক যোৱাবাৰ অহা নাই। এইবাৰ কিন্তু অহাৰ সম্ভাৱনা আটাইতকৈ বেছি আছে। এইবিলাকৰ যি অংক আছে, এই যি টাইম স্পীড ডিষ্টেন্স ৱৰ্ক, টাইম ৱৰ্ক, এইবিলাকৰ অংক যোৱাবাৰ আহি গৈছে, এইবাৰো আহিব পাৰে। কিন্তু এইখিনি অংক যোৱাবাৰ নোহোৱাখিনি এইবাৰ অহাৰ সম্ভাৱনা বেছি আছে। মন কৰিব, এই টাইম স্পীড ডিষ্টেন্সৰ অংকত কিন্তু বোট এণ্ড ষ্ট্ৰীমো আহি যায়। যোৱাবাৰ বোট এণ্ড ষ্ট্ৰীমৰ অহা নাই, ট্ৰেইনৰো অহা নাই। এইবাৰ কিন্তু ট্ৰেইন আৰু বোট এণ্ড ষ্ট্ৰীম, নাও আৰু হটৰ অংক আৰু ট্ৰেইনৰ অংক অহাৰ সম্ভাৱনা আটাইতকৈ বেছি আছে। হা, চ' বোট এণ্ড ষ্ট্ৰীমৰ যদি ভিডিঅ' চাব খুজিছে, মোৰ ভিডিঅ'টো চাওক। মোৰ হোৱাটছএপত এটা ইউটিউবত এটা ভিডিঅ' দিয়া আছে। বোট এণ্ড ষ্ট্ৰীমৰ কমপ্লিট সলিউশ্যন, কমপ্লিট কনচেপ্ট দিয়া আছে। মাত্ৰ চাওক আৰু কমপ্লিট কনচেপ্ট লওক। ট্ৰেইনৰ ভিডিঅ' দিয়া আছে, চাই ল'ব। বোট এণ্ড ষ্ট্ৰীমৰ ওপৰত 2 ঘণ্টামান আগতে একজন ল'ৰাই মোক ফোন কৰিছে যে ছাৰ, বোট এণ্ড ষ্ট্ৰীমৰ অংকবিলাক কেনেকৈ কৰিম, একোতো বুজি পোৱা নাই, কি কৰিম? মই তেওঁক মাত্ৰ ভিডিঅ'টো দিছোঁ, কৈছোঁ ভিডিঅ'টো চোৱা, ভিডিঅ'টো চাৰ পিছত মোক ফোন কৰিবা, কি নোৱাৰা থাকে মোক ফোন কৰিবা। নেক্সট ফোন কৰিছোঁ, ছাৰ কমপ্লিট বুজি পাইছোঁ, ন' প্ৰব্লেম। মোক সুন্দৰকৈ বুজাই দিয়া আছে, মাত্ৰ চাই ল'বা, হয়নে? এলজেব্ৰা যোৱাবাৰো অহা নাই, কিন্তু এইবাৰো আহিব বুলি মোৰ মনে নধৰে। হয়তো চাই ল'বা বস্তুটো, ইমান অহাৰ সম্ভাৱনা কম আছে। এলজেব্ৰা অহাৰ সম্ভাৱনা কম থাকে। হা, আৰু পাৰ্টনাৰশ্বিপ বিজনেছ, অংশীদাৰী ব্যৱসায়, অংশীদাৰিত্বটো বস্তু এই অনুপাত সমানুপাততে সোমাই যাব।
অনুপাত সমানুপাত ভালদৰে যদি বুজি পায় পাৰ্টনাৰশ্বিপটো নকৰিলেও হৈ যাব, আৰামছে বুজি পাবা, এইবিলাক আৰামছে কৰিব পাৰিবা, কোনো টেনশ্যন নাই। চ' এইখন আমাৰ মেথছৰ চিলেবাছ, এইখন আমাৰ মেথছৰ চিলেবাছ। এটা কথা ইণ্টাৰেষ্টিংলি, এই গোটেইবোৰ বস্তু ইয়াত যিমানকেইটা চিলেবাছ আছে, যিমানকেইটা বস্তু আছে, গোটেইখিনি টপিক আমি প্ৰতি এটা টপিক আমি একজনে চেক কৰিব পাৰোঁ। প্ৰতি এটা টপিক একজনে চেক কৰিব পাৰোঁ। ইয়াত কিমানটা টপিক আছে? 8টা, আৰু ইভাগে 9, 10, 11, 12, 13, 14, 15, 16। আজিৰ পৰাও যদি আমি আৰম্ভ কৰোঁ, এই 15-16টা টপিক প্ৰতি একদিন এটাকৈ হ'লে গোটেইকেইটা টপিক ক্লিয়াৰ হৈ যাব আৰু পৰীক্ষাত মেথছৰ ফুল মাৰ্ক পাই যাবা। তো টেনশ্যন ল'ব লগা নাই, আৰামছে কৰি থাকা। কিন্তু যিখিনি কৰা দৈনিক 1 ঘণ্টা পঢ়া, 2 ঘণ্টা পঢ়া, 3 ঘণ্টা পঢ়া, ন' প্ৰব্লেম। যিখিনি টাইম পঢ়া, যিখিনি টাইম এডুকেশ্যন লোৱা, মাইণ্ড একদম মাইণ্ড কণ্ট্ৰলত থাকা। তো ঠিক আছে, আমি নেক্সট ভিডিঅ'টোত আমি আলোচনা কৰিম ৰিজনিঙৰ ওপৰত। ৰিজনিংখিনি কি ৰিজনিং আহিব পাৰে, এইবাৰ কেনেকুৱা ধৰণৰ ৰিজনিং আহিব পাৰে, যোৱাবাৰ কেনেকুৱা আহিছিলে, তেনেকুৱা ধৰণৰ আমি এইবাৰ আলোচনা কৰিম। ঠিক আছে, থেংক ইউ।